আৰম্ভ কৰোঁ। আমাৰ সৈতে আছে বৰুৱাদা, ডেকাদা, বৰুৱাদা, ডেকাদা। शाबाश बेटा बहुत बढ़िया বট নেকি? অঁ বট নহয়, চাইনিজ। একো নাই। তো আমাৰ ভিডিঅ'তে আজি টপিকটো মানে মোৰ এটাই কুৱেশ্যন। আমাৰ দেশখন স্বাধীন হৈছে ব্ৰিটিছৰ পৰা, ঠিক আছে, কিন্তু যেতিয়াই আমাৰ 15 আগষ্ট আহিব, টিভিত সেই পাকিস্তানৰ আৰু পাকিস্তান বৰ্ডাৰৰ যুদ্ধ দেখাব। কিন্তু আমাৰ দেশখন স্বাধীন হৈছে আমাৰ ব্ৰিটিছৰ পৰা, সেইদিনাখনে পাকিস্তান আৰু সেইটোৱে দেখাব। তাৰমানে কি বুজাব খুজিছে? আমাৰ স্বাধীন কাৰ পৰা হৈছে? পাকিস্তানৰ পৰা হৈছে নে ব্ৰিটিছৰ পৰা হৈছে? তাৰমানে আমাৰ মানুহৰ বেলেগ হওক নহওক, মানে আমাৰ বেলেগ হওক নহওক, তেনেকৈ আমাৰ ঘৰত লাইন নাই মানে কি, আমাৰ ঘৰত লাইন নাই ইম্পৰ্টেণ্ট নহয়, কাষৰ ঘৰত লাইন আছে নাই সেইটো ইম্পৰ্টেণ্ট। সিহঁতৰ যদি লাইন নাই মানে ঠিক আছে, আমাৰো লাইন নাই। ছেইম কাহিনী। আমাৰ ইণ্ডিয়া স্বাধীন হৈছে ব্ৰিটিছৰ পৰা, সেইটো ডিপেণ্ড নকৰে। পাকিস্তানক যিয়ে নহওক, মানে আমাৰ ইয়াতে যিয়ে নহওক, পাকিস্তান মানে TRP। মই সেইটোৱে কথা ক'ব বিচাৰোঁ। তেওঁলোকৰ যোনটো চিনেমা, মানে সেইদিনাখনে চাব গোটেই চেনেলত পাকিস্তান আৰু ইণ্ডিয়াৰ চিনেমা। কিন্তু স্বাধীন আমাৰ ব্ৰিটিছৰ পৰা আহিছে, কিন্তু চিনেমা লগাইছে পাকিস্তান। মই সেইটো গম পালোঁ একদিন পিছত নেকি, আমাৰ পাকিস্তান একদিন আগত মানে পাকিস্তানখন স্বাধীন হৈছে। ঠিকে স্বাধীন হৈছে, ভাল কথা। কিন্তু সেইখনতো আমাৰ কিবাৰ পেটো সেইখন স্বাধীন হোৱা নাই, নহয় দে নহয়। আমাৰ ইণ্ডিয়া যোনখন স্বাধীন হৈছে সেইখন ব্ৰিটিছৰ পৰা। চিনেমা লগাব লাগে লাগান লগাব লাগে, লগাই বৰ্ডাৰ আৰু এখন উৰি ঠিক আছে বাৰু, এখন তেওঁলোকে কি বেলেগ বিচাৰি নাপায় নেকি? বেলেগ একো নাই, মুঠতে যিয়ে নহওক পাকিস্তানক গালি কৰিব লাগে। মানে যদি ইনকেছ আৰু এটা ডাঙৰ কথা, ঠিক আছে, স্বাধীনতা দিৱসত অসমত মানে বহুতখিনি ঠাইত বম পাইছে। বহুতখিনি ঠাইত বহুতখিনি ঠাইত বম পাইছে। বম স্কোৱাডৰ কথা কওঁ দেই, যোনটো বম স্কোৱাড ফুল ড্ৰেছ কোটত যায়, ফুল ড্ৰেছ কোটত যায় কাৰণে মানে বম হেৰি কৰে, বাহিৰৰ যিখিনি মানে বম ডিফিউজ কৰে। আমাৰ ইয়াতে তাৰ কনফিডেন্ট লেভেল চাই হেলমেট এটা মাৰি বম ডিফিউজ কৰি আছে। চাওক, এটা কথা এটা আছে হা, এই এটা জোৱান এটা কথা কৈছোঁ, ক'ব নাপায় দেই। তাৰপিছত মানে যুদ্ধ হৈছিল, পূৰা গুলি ফায়াৰিং হৈ আছে, দেখা হৈছে ধুনীয়া ফায়াৰিং হৈ আছে। সি ভাবিছে আঠুৱা টানি শুই আছে, লগৰটো ভাই কি কৰি আছে, ফায়াৰিং হৈছে, গুলি লাগিব, কৈছে ভাই কেলা এই সৰু মহটো সোমাব, ডাঙৰ গুলিটো কৰিব সোমাব। शाबाश बेटा बहुत बढ़िया ছেইম কাহিনী আমাৰ ইণ্ডিয়াত, মানে এক্সট্ৰা টেলেণ্ট। হেলমেটটো ISI হলমাৰ্কৰ না, বাচি যাব। হেলমেটটো মানে ভাবছে মানে বম ফুটাৰ লগে লগে কাছত গলটো সোমাই লয়, সি মানুহটো হেলমেট সোমাই যাব, সেইটো ভাবে ইয়াতে। ঠিকে আছে, তাৰ যিখিনি কনফিডেন্ট লেভেল তাৰমানে সেই বাৰু ঠিকে আছে। হেলমেটটোৰ মাথাটো বাচিল, তাৰ বডিটো যদি নাই, তাৰ কনফিডেন্ট লেভেল মানে এনেকুৱা দেখাইছে সি কি বম ডিফিউজ কৰি আছে। পূৰা হেলমেটটো পিন্ধি লয়, কি বম ডিফিউজ কৰি আছে। আমাৰ ইণ্ডিয়াত অসমতে হয়, অকল অসমতে আছে এনেকুৱা টেলেণ্ট। এইবিলাক ভিডিঅ'বিলাক লিক নকৰিব, বা বেলেগে ইমান টকা খৰচ কৰি আমাৰ হেৰি নকৰক। যোনটো ড্ৰেছ কোড কিমান লাখ টকাৰ, সেইটো খৰচ বাঢ়ি আছে, আমাৰ অসমত সেইটো কমাই আছে, তো সেইটো ভিডিঅ' লিক নকৰিব। সেইটোৱে, কিন্তু মোৰ হিচাপত এইটো যোনটো বমৰ কেছ একদম চিনেমেটিক বনাইছে আৰু তেওঁলোকে, কিন্তু ড্ৰেছটো নাপালে তেওঁ। কাৰণ এইটো মানে শ্বৰ্ট ভিডিঅ', শ্বৰ্ট ফিল্ম। বম বিচাৰি কোনে আছে? পুলিচৰ লগত মানে কি কয়, এখন চিনেমা আছে দ্য ফেমিলি মেন বুলি, চিৰিজ আছে, চাব। চিৰিজখনে কি কেছ এনেকুৱা বম পায় বম পাওঁতে ভিডিঅ' কৰে, ভিডিঅ' কি গালি দিয়ে নকয় আৰু ভাইটো চেল্ফি লৈ থাকবি, তহঁতৰ গ'লে গোটেইকেইটা চাফা হৈ যাব চেম। কিন্তু আমাৰ ইয়াতে পুলিচৰ লগত মানে কেমেৰা, আৰু সি অকলে চিল্লাই আছে, এই বম আছে। পুলিচটো নাই, পুলিচে মানে গম পায়েই এইবিলাক মানে এটা ফ্ৰড বাজি টাইপ আৰু। এই যে লিষ্টখন যে দিছে, এইটো বিশ্বাস হোৱা নাই। মানে আপুনি এটা বস্তু কওক, যোনটো পুলিচে এটা সামান্য চুৰ এটা ধৰিব নোৱাৰে, মানে 19টা জেগাৰ পৰা বম কেনেকৈ ওলাব সিহঁতে?
আমাৰ ঘৰৰ ওচৰৰ পৰা স্কুটিখন চুৰি হৈছে খবৰ খাতি নাই এতিয়ালৈকে মোৰ বাইকখন হেৰাল এইটোৱে নোৱাৰে ন এতিয়া 19 জেগাত বম কেনেকৈ ওলাই সিহঁতৰ মানে আগে ইনফৰমেশ্যনটো পাই যায় মানে এইটো দিয়ে দিছে এইটো এইটো ডাঙৰ কাহিনী দেই আমাৰ কিন্তু বম স্কট কেইটা মানিব লাগিব এইটো ক'ৰ পৰা ট্ৰেইনিং লৈছোঁ সুধিব লাগিব এক্সট্ৰা টেলেণ্ট এইটো ক'ৰ পৰা ট্ৰেইনিং লৈছোঁ সুধিব লাগিব কিন্তু দেই সুধিব লগা কথা ন ড্ৰেছ কোড নোহোৱাকৈ হেলমেটটো পিন্ধিলে হৈ যায় এইটো চাব লগা কনফিডেন্ট লেভেল কনফিডেঞ্চ লেভেল এইটো আৰু দেহাৰ পেটটোতো এক 3 ইঞ্চিমানটো বাহিৰত সেইটো চাহৰ কাপ ল'ব পাৰে ইয়াতে চাহৰ কাপ সিহঁতক চিধা কৰি কেনে তলত চাব দিব লাগে পকেট চেইনটো খোলা আছে বা মাৰা আছে নাই দেখা নাপায় সেইবিলাক গুপ্তংগ ইয়াতে দেখা নাপায় এনে ধৰণৰ পুলিচ আমাৰ মানে ছাৰ্ভিচ দি আছে যোনটো পেটটো ওলাই খালি অফিচত যায় ঢাকে বহাই ল'লা পেটে বহে নে মানুহ বহে ক'বই নোৱাৰি সেইটো অকল পইচাৰ পাৱাৰ নেক্সট কি ভাবে আপুনি নেক্সট আপোনাৰ প্ৰশ্ন কি আহিব বেলেগৰ স্ক্ৰিপ্ট কৰা বুলি প্ৰস্তুত কৰে মই সেইকাৰণে বাৰে বাৰে কৈছোঁ যোনে স্ক্ৰিপ্ট লিখে ভাই স্ক্ৰিপ্টখন এক্সেঞ্জ নকৰিবি ভাই ফুল তাৰো নাছিল তাক মই গাৰ্লফ্ৰেণ্ড এজনে সোধোতে মোক দাদা ভাল আছে বুলি কৈ মই আপোনাৰ স্ক্ৰীণখন মোক দি দিছি বুজিছে এ ভাই দিছি তো মানে এইখিনি আৰু স্বাধীনতাৰ বিষয়ে যিখিনি ভাল লাগিল শুনি মানে কি হ'ল স্বাধীনতা দিৱসত যদি হয় যদি চেনেলত যদি যিমান চেনেল আছে যদি কিবা দেখাব খোজে লাগান মুভিখন দেখাব চাইও ভাল লাগব ব্ৰিটিছৰ কিবা কিবি দেখাব যেনে আমাৰ কি কয় এইখন ভগত সিঙৰ চিনেমাখন আছে তাৰপিছত আমাৰ সুভাষ চন্দ্ৰ বসুৰ আছে তাৰপিছত শ্যাম বাহাদুৰৰ আছে এইবোৰ চিনেমা দেখা চাই ভাল লাগে সেই বৰ্ডাৰখন দেখাই আগষ্ট বুলি ক'লে মানে আপোনাৰ পাকিস্তানৰ দেখা ভিডিঅ' আপোনাক কওকচোন কিহৰ কাৰণে এনেকুৱা আপোনাৰ কিবা আইডিয়া আছে নেকি নলেজ মই এটা কথা কওঁ বৰ্ডাৰত যুদ্ধ কৰি স্বাধীন লৈছিল স্বাধীনটো আমাৰ যোনটো ব্ৰিটিছক সেই কৰিহে লোৱা হৈছে মহাত্মা গান্ধী আমাৰ পাৱাৰ কিন্তু সেইটোৱে মহাত্মা গান্ধী নাই আৰু বহুত আছে আমিও বেছি হিষ্টৰী নাজানো কাৰণ আমি চব একে কোম্পানীৰ মাল হিষ্টৰী নাই স্ক্ৰিপ্ট বেছি নাই আৰু তো এইখিনিতে আমি সমাপ্ত কৰিলোঁ আমাৰ ভিডিঅ'টি ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ ইহঁতৰ যদি ভাল লাগে আপুনি শ্বেয়াৰ কৰি দিয়ক আৰু মইতো জানো মোক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত লাইক মাৰক কমেণ্ট কৰা হোৱা নাই তো SDB চেনেলটো লাইক কৰক চবেই চাই আছে লাইক কৰক চাই আছে ঠিকে চবে লাইকটো কৰক ধন্যবাদ